কাটি থোৱা এপল আৰু বানানা টুকুৰাখিনি আমি গাখীৰ অলপৰ লগত মিক্সিত ভৰাই দিম আৰু ঢাকনখন অলপ ভালদৰে বন্ধ কৰি এক মিনিট চলাইছোঁ মই। আপোনালোকে এবাৰ ভালদৰে চাব, যদি ভালদৰে গুৰি হোৱা নাই টুকুৰাবোৰ তেন্তে আৰু এবাৰ চলাই দিব। মোৰ ভালদৰে গুৰি হোৱা নাছিল, তো মই আকৌ এবাৰ মিক্সিটো অন কৰিলোঁ, 1 নম্বৰতে চলাইছোঁ আৰু এতিয়া মোৰ জুচ ৰেডি। চাওক কিমান ধুনীয়া হৈছে, 2 মিনিটত হৈ যায়, গম পায় ন? বাচ্ছাবিলাকো ৰাতিপুৱা দিব পাৰে আৰু আপোনালোকেও খাব পাৰে। বহুত হেল্ডি হয়, কাৰণ হালধিটো আমাৰ স্বাস্থ্যৰ কাৰণে ভালেই, গাখীৰ এপল আৰু বানানাটো ঠিক ভালেই স্বাস্থ্যৰ কাৰণে। হৈ গ'ল।